নমস্কাৰ সকলোকে। আজি এটা ব্যতিক্ৰমী লেখা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যদি ভাল লাগে কমেণ্ট কৰিব। নিজৰ চকুতেই নিজকে স্বাৰ্থপৰ হোৱা যেন অনুভৱ কৰিছে বৰ্ণিতাই আজিকালি। কাৰণ প্ৰতিটো কথাই তাই আজিকালি কাৰোবাৰ জীয়ৰী হিচাপে চিন্তা নকৰে, কাৰোবাৰ বোৱাৰী হিচাপেও চিন্তা নকৰে, আনকি এতিয়া কাৰোবাৰ পত্নী হিচাপেও চিন্তা নকৰে। কেৱল মাত্ৰ চিন্তা কৰে দুটা সন্তানৰ মাতৃ হিচাপে। কি কৰিব তাই? নিজৰ মানুহজনক আজি ইমান দিনে কৈও যেতিয়া মদ খোৱাটো বন্ধ কৰাব নোৱাৰিলে, শেষত তাই কেৱল মাতৃ হিচাপেই কথাবোৰ চিন্তা কৰিবলৈ শিকিছে। কেনেবাকৈ যদি গিৰিয়েকৰ কিবা এটা হৈ যায়, সন্তান দুটাৰ তাই আৰ্থিকভাৱে কেনেকৈ চম্ভালিব? কাৰণ নিজে উপাৰ্জন কৰি আনিব গ'লেওতো ক'ৰবাত নিৰাপদ ঠাইত থৈ যাব লাগিব। কিন্তু ক'ত থ'ব যাব তাই?